হেই গাইজ দেখিছেনে বাছৰ ইমান যে অসুবিধা হৈছে এইকেইদিন অফিচৰ পৰা উভতি অহাৰ সময়ত বহুত বেছি অসুবিধা হৈছে কাৰণ কিয় জানেনে ইলেকশ্যন আহিছে আৰু মই ঘৰলৈ আহি পিনে ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি আৰু হনুমান বাবাৰ কাৰণে মিঠা পান আৰু বুনিয়াল লাড়ু লৈ পিনে মই মন্দিৰলৈ গ'লোঁ কাৰণ কিয় আজি আছিলে হনুমান জয়ন্তী এয়া প্ৰথম গণেশ দেৱতা গণপতি বাপ্পা মৌৰ্য তাৰপিছতে আহিলোঁ বাবাৰ ওচৰলৈ তো বাবাৰ ওচৰত আহি পিনে ইমান বেছি পজিটিভ ভাইবছ এটা পোৱা যায় নহয় আপোনালোকে পিছে মন্দিৰলৈ গ'লনে নাই হনুমান বাবাৰ তো মই চাকি বন্তি জ্বলালোঁ তাৰপিছতে চালোঁ চাৰিওফালে ইমান বেছি মানুহ তাৰপিছতে প্ৰসাদ হিচাপে লুচি আৰু পুৰিয়ে খালোঁ কাৰণ কিয় ভোকো লাগি আছিলে আহক একেলগে নাম উপভোগ কৰোঁ।